হাই হেল্ল' নমস্কাৰ এণ্ড ৱেলকাম টু প্ৰণৱ ব্লগছ। আহৰ আপোনালোক সকলো ভাল আছে, মই পৰা ভাল আছোঁ। আজি যিহেতু শনিবাৰে আমাৰ মানে ধুমধামত বজাৰ হয়, তো আমি এতিয়া যাম বজাৰ কৰিবৰ কাৰণে। তো এনেকৈ মনা চনা লৈ পূৰা ৰেডি থাওঁ। মন চম আছে। মৌচমৰ কি খবৰ? কালি হোলী খেলিলি নাই খেলা নাই? হে কি আছে মুখত? হে দেখিছে নেকি? বাকী ঠিকে আছে না তোৰ? তো আজি মানে গাড়ী নানাং, তো আজি মানে স্কুটিখন লৈ যাম। বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। আমি মানে আজি এখন স্কুটি লৈ যাম, তো বলক ই যাব মানে মোৰ লগত। তো বলক মই এতিয়া বহি লওঁ। এনেকৈ এটা বহি ল'লোঁ, বহি লৈ এতিয়া আমি বজাৰলৈ যাম। কিন্তু ধন্যবাদ যোৱা প্লেন আছিলে, ধন্যবাদ নাযাওঁ, আমি যাম চিংৰা বজাৰত। তো আপোনালোকৰ ভিডিঅ'টো চাই থাকিব। চ' গাইছ আমি এনেকৈ আহিছোঁ এতিয়া, এইটোৱে হ'ল আমাৰ ৰাস্তাটো। তো এনেকৈ আমি গৈ আছোঁ এতিয়া। তো মানে বহুতে বেছি বতাহ আহিছে, মানে মই কথা কৈ আছিলোঁ কাৰণ ভইচ অভাৰ দিব লগা হ'ল, কাৰণ মানে বহুত বেছি বতাহ চলি আছে। তো গাড়ীৰো বহুত বেছি আৱাজ হৈ আছে। তো গাইছ যিহেতু বজাৰখন আমাৰ ইয়াৰ পৰা বেছি দূৰত নহয়, ওচৰতে, সেইকাৰণে আমি হেলমেট পিন্ধি অহা নাই। তো ইয়াতে মানে পুলিচৰো কোনো প্ৰব্লেম নাই। চ' গাইছ আমি মানে আহি থাকোঁতে দূৰৰ পৰা দেখা পালোঁ তাতে মানে হোলী দি আছে, কিন্তু হোলী দি থকা নাই, মানে সিহঁতে কিবা শোভাযাত্ৰা কৰিছে, কিবা গান মাৰি আহিছে। আপোনালোকে গানটো শুনকচোন। চ' গাইছ মই এনেকৈ আহি চিংৰা দলং পালোঁ। তো সিহঁতে কি গান মাৰিছে মইতো নাজানো, কিন্তু আপোনালোকে যদি কোনোবাই জানে তেনেহ'লে কমেণ্ট বক্সত কমেণ্ট কৰি জনাব। তো এতিয়া ইয়াৰ পৰা চ' গাইছ আমি আহি পালোঁ এতিয়া চিংৰা দলং। তো ইয়াৰ পৰা আৰু বেছি দূৰ নহয়, অলপ গ'লে আমি বজাৰখন পাম। তো বজাৰখনত গৈ কিনে আপোনালোকক অলপ গাইছ ফাইনেলি বজাৰ আহি পালোঁ। বজাৰ আহি আমি মানে স্কুটিখন ইয়াতে পাৰ্ক কৰি দিলোঁ। তো মানে ইয়াতেতো বেছি এনেকুৱা মানে পাৰ্কিং নাই। তো এতিয়া আমি যাইছোঁ বজাৰৰ ফালে। চ' গাইছ মই এনেকৈ বজাৰৰ ভিতৰত সোমাই আহিলোঁ। মই যাম চব্জি বজাৰত। তো এতিয়া মানে লাহে লাহে আগত দেখিন গ'লে মই চব্জি বজাৰ পাম। এতিয়া মানে দা কটাৰী বাচন বৰ্তন এইখিনি হাতত হেঁচি পাই, অলপ চলপ চব্জি পাই এইখিনি হাতত, মানে ইমানটো নাপায়। য'ত মেইন চব্জি বজাৰ আগত দেখিন, তো মই আগত দেখিন যাই আছোঁ। দাম কিমান মই দিছোঁ ৰ'বা, কবিৰ দাম কিমান? অ'কে এইটো কাহে কবি পাল্লা। চ' গাইছ পাল্লা 30 টকা বুলি কবি। তো মই লৈ আছোঁ ৰ'ব কবি। তো গাইছ আমি এতিয়া বজাৰ চজাৰ কৰা হৈ গ'ল, এনেকৈ লৈ যাই আছোঁ। ইয়াৰো বস্তু আছে কিবা অলপ, তো মোৰো এটা বস্তু আছে। তো এনেকৈ এতিয়া আমি ওলাই যাই আছোঁ। তো বজাৰ আৰু বেছি নকৰোঁ, তো আমি এনেকৈ ওলাই যাম। তো এইফালে মাংস বজাৰ আছে, তো মাংস ল'ম অলপ, মাংস লৈ কিনে আৰু ঘৰত যাম। চ' গাইছ মাংস বজাৰ যোৱাৰ আগতে মই ভাবিলোঁ আপোনালোকক অলপ মাছৰ বজাৰখনে দেখুৱাই দিওঁ, কাৰণ ইয়াতে মানে যিহেতু ওচৰতে নদীটো আছে, তো নদীটোৰ পৰা মাছমৰীয়াসকলে মাছ মাৰি আনি এইখন বজাৰতে মানে বিক্ৰী কৰে। তো এইফালে আপোনালোকে চাব পাৰে মাছ সকলো মানুহ কিনি আছে। তো এইফালে চাওক আপোনালোকে শিঙি মাছ আছে, মাগুৰ মাছ আছে, এইফালে পুঠি মাছ আছে, আৰু এইফালে আপোনাৰ কুচিয়া মাছ আছে। তো এইফালে চাই লওক আপোনালোকে কমলকাত মাছো বিক্ৰী কৰি আছে। চ' গাইছ মই মাছৰ বজাৰখন থৈ আহিলোঁ, আহি কিনে মাংসৰ বজাৰত আহিলোঁ। মানে এইফালে ব্ৰইলাৰ আছে, তো এইফালে কাটা মাংস আছে। তো মই কাটা মাংস কিমান দাম প্ৰথমতে সুধিলোঁ। চ' গাইছ যিহেতু কটা ব্ৰইলাৰৰ বহুতে বেছি দাম হয়, মই ভাবিলোঁ এটা গোটা ব্ৰইলাৰকে লৈ লওঁ, কাৰণ সস্তাতে পাম। চ' গাইছ যিহেতু ঘৰত আলহী আহিব, তো সেইটো লৈ ল'লোঁ। তো সেইটো মানে ইয়াতে মানে কাটিবৰ কাৰণে মই দি দিছোঁ এতিয়া। তো কাটি লৈ কিনে মই এনেকৈ ঘৰত লৈ যাওঁ। তো গাইছ মানে বজাৰ চজাৰ কৰা হৈ গ'ল। তো এনেকৈ মাংস লৈ ল'লোঁ, ইয়াতে এনেকৈ চব্জি ভৰাই দিলোঁ। এতিয়া মানে যোৱাহে কথা আৰু ঘৰত। তো গাইছ আমি বজাৰ চজাৰ কৰি ওলাই আহিলোঁ এতিয়া গাড়ীলৈ। তো মানে ইয়াতে মাজতে দি দিছোঁ বস্তুখিনি। তো এনেকৈ এতিয়া ঘৰৰ ফালে গৈ আছোঁ। তো এইখন হৈছে চিংৰা দলং। তো ইয়াতে মানে আমি ইয়াৰ পৰা বালা নদীটোৰ পৰা এনেকৈ মানুহবিলাকে ছাইডত উঠাই থৈ দিয়ে। তো এতিয়া বৰ্তমান কোনো মানুহ নাই উঠোৱাৰ কাৰণে। তো দলংখন মানে আগতে নাছিল, এতিয়া বৰ্তমান নতুনকৈ দলংখন হৈছে। তো দলংখন আপোনালোকে চাই পাব। তো এইফালে আছে চুইচ গেট। আগতে মানে এইফালেদি অহা যোৱা কৰিছিল মানুহে, মানে এইফালেদি পানী হৈ যাইছিল, মানে বহুত বেছি কষ্ট হৈছিল মানুহ অহা যোৱাতে। তো এতিয়া দলংখন অলপ মানুহবিলাকৰ। চ' গাইছ যদি ভিডিঅ'টো চাই ভাল পায় তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিলে নাপাহৰিলে। বাই বাই।